অসম চিকিৎসা মহাবিদ্যালয়ত মহাৰাজত জয়ন্তী উপলক্ষে আয়োজন কৰা হয় বিভিন্ন অনুষ্ঠানৰ মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হল সংবাদ মাধ্যমেৰে বাৰ্তালাপৰ এক অনুষ্ঠান চিকিৎসকসকলৰ সমবেত গীতেৰে উদ্বোধন কৰা হয় এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক প্ৰশান্তজ্যোতি বৰুৱা মুখ্য অতিথি হিচাপে অনুষ্ঠানত অংশগ্ৰহণ কৰে জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে এই অনুষ্ঠানৰ পিছত 29 আগষ্টৰ পৰা 30 ছেপ্টেম্বৰলৈ মহাৰাজত জয়ন্তী বৰ্ষ উদযাপন উপলক্ষে আয়োজন কৰা বিভিন্ন অনুষ্ঠানৰ বিষয়ে সংবাদ মাধ্যমক জনায় মহাৰাজত কৰ্তৃপক্ষই অসম মেডিকেল কলেজ এতিয়াও সোণালী আছে আৰু অসম মেডিকেল কলেজৰ ভৱিষ্যত আৰু সোণালী হৈ উঠিব আৰু এই সময়ছোৱাত এই গত কেইবছৰ আপোনালোকে আমাৰ কলেজখনত যদি আমাৰ কেম্পাছত এবাৰ খোজকাঢ়ি চায় কোভিডৰ বিভীষিকাৰ মাজতো আমাৰ কলেজত বহুকেইটা বস্তু আগবাঢ়িলে শিক্ষাৰ দিশত আমি এটা ডাঙৰ পদক্ষেপ ল'লোঁ অসম চিকিৎসা মহাবিদ্যালয়ত মহাৰাজত জয়ন্তী উপলক্ষে আয়োজন কৰা হয় বিভিন্ন অনুষ্ঠানৰ মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হল সংবাদ মাধ্যমেৰে বাৰ্তালাপৰ এক অনুষ্ঠান চিকিৎসকসকলৰ সমবেত গীতেৰে উদ্বোধন কৰা হয় এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক প্ৰশান্তজ্যোতি বৰুৱা মুখ্য অতিথি হিচাপে অনুষ্ঠানত অংশগ্ৰহণ কৰে জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে এই অনুষ্ঠানৰ পিছত 29 আগষ্টৰ পৰা 30 ছেপ্টেম্বৰলৈ মহাৰাজত জয়ন্তী বৰ্ষ উদযাপন উপলক্ষে আয়োজন কৰা বিভিন্ন অনুষ্ঠানৰ বিষয়ে সংবাদ মাধ্যমক জনায় মহাৰাজত কৰ্তৃপক্ষই অসম মেডিকেল কলেজ এতিয়াও সোণালী আছে আৰু অসম মেডিকেল কলেজৰ ভৱিষ্যত আৰু সোণালী হৈ উঠিব আৰু এই সময়ছোৱাত এই গত কেইবছৰ আপোনালোকে আমাৰ কলেজখনত যদি আমাৰ কেম্পাছত এবাৰ খোজকাঢ়ি চায় কোভিডৰ বিভীষিকাৰ মাজতো আমাৰ কলেজত বহুকেইটা বস্তু আগবাঢ়িলে শিক্ষাৰ দিশত আমি এটা ডাঙৰ পদক্ষেপ ল'লোঁ আমাৰ কলেজ